পিউকে ফোন এটা কৰা যাওক বিয়াখন বা কি হ'ল তাইৰ হেল্ল' মিকি বহুত দিনৰ মূৰত দেখোন তোৰ বিয়াখনৰ শুভেচ্ছা দিয়াৰ কাৰণে ফোন কৰিলোঁ ভালে গেল না বিয়াখন মোৰ বিয়াখন নহ'লে ভালে আহিছি দে তাইৰ লগত যি বিয়াখন তোৰ নলা সি একদম এটা ছুটি আছিলে কি একদম মানে কি কম তো আচল কথাটো কি জানে নাই সি তাৰমানে ফেচবুকত যিমান এপি থাকে চবকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব একফালৰ পৰা তাৰপিছত সেই এপিগিলাক হাই 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 হেল্ল' এইগিলাখন মেছেজ দিব তাৰপিছত এইগিলা মেছেজটো দেখে সিহঁতে যদি ৰিপ্লাই নিদিয়ে কি হ'ল বিজি নেকি বয়ফ্ৰেণ্ডৰ লগত বিজি নেকি চব তাৰমানে এইগিলাখন কথা কৈ সেই এপিগিলাক মেছেজ দি থাকে আচলতে সি তোক ৰিজাৰ্ভে কৰা নাছিল তই বহুত ভাল চলি পাবি আৰু সি এটা মহা চিপ্ৰে সেইটো কথাটো জানা নাই কথাটো কিন্তু গম পালো জানা নাই ইবাৰ পুতাত সি মোৰ লগত চলি দুটামানৰ লগত গৈছিল নহয় তাৰপিছত বোলে জিলাপি কিনবা গেল সি বোলে এখন দোকানৰ পৰা এখন জিলাপি খাইছে এখন দোকানৰ পৰা এখন জিলাপি খাইছে সিংকে বোলে সি 5-6খন দোকান খুলিলা কিন্তু সি কোনো এখন দোকানৰ পৰা জিলাপি এখন কিনি নানিলা তই এতিয়া ভাবচোন সি আকৌ জিলাপিৰ মানুহ নলাক আৰু তোক বিয়া কৰি ফেলে তই এইগিলা মেকআপৰ খৰচ দিব পাৰিব তুই তাৰ বকি আছা ৰখাৰ নামে লগাই মোৰ বিয়া কেনচেল হৈছে নেকি মোৰ বিয়া কেনচেল হ'লে নহয় মোৰ বিয়াখন পষ্টপনে হৈছে লকডাউনৰ কাৰণে বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকে যদি আমাৰ ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব